तेरी आंखों का काजल ना फैले अब कभी भी तुझे इतना प्यार। গুড মৰ্ণিং ফ্ৰম গহুলা। তো গাইজ আমি কি বুলি কয় দয়াকনে কি বুলি কয় প্ৰায় এটা প্লেনিং কৰিছোঁ আৰু তাৰপৰা লগৰখিনি আহি আছে যাম বুলি কৈছে আৰু কি হয় এতিয়া আমি কালি বৰহোলাও থাকিলোঁ লগৰ আৰু ৰুমত। তো ঘৰৰ মেইন মালিকটো শুই আছে এইটো। তো আমি যাম আৰু এতিয়া আহি লওক। তাৰপৰা স্কুটিখনো কালি লগৰ প্ৰেছ ওলাই থাকিলে প্ৰেছ মেইল কি কৰিব কওঁ এতিয়া। তো আমি যাম আৰু এতিয়া আমি এতিয়া প্ৰেছ মাৰি আছোঁ স্কুটি যাওঁতে পূৰা প্ৰেছ ওলাই গ'লে এয়া প্ৰেছ মেইন এতিয়া আমি যাম এতিয়া ৰাইডটো প্ৰথমতে স্কুটিত খালি দিলে গাইছ এয়াতো যাম আৰু এতিয়া কিনো ক'ম আৰু এইবিলাক দেখিছে স্কুটি ৰাইডটো ষ্টাৰ্টেই হোৱা নাছিলে ৰাতিপুৱা হৈ থৈছোঁ প্ৰেছ পাত্ৰা গৈ কোবাব লাগে এতিয়া আমি যাম আৰু লাহেকৈ যাম আৰু আমি ৰাইডটো লাহেকৈ ষ্টাৰ্ট কৰিম গাইছ। ক'ত ভাল হয় হা অঁ তাকেই আমি ওলাই দিছোঁ এতিয়া এই মোৰ লগত কোনোবা এটা আহা তেলটো ক'ত ভাবাগে তেল ভৰাগে নেকি হে ন কোনফালে যাম এইটো কোৱা আকৌ আগত নাপাওঁ নেকি তেল আগত পাম নে তেল দয়া গাই দেখিলে প্ৰথমতে আজি কেনেকুৱা মানে খাটা হেৰি হৈ গৈছে। তো এতিয়া আমি তেলটো ভৰাই আহোঁগৈ ফিলাপটো কৰি লওঁগৈ তাৰপৰা গৈ আছোঁ আমি দয়াং লোকৰ কিছুমান গ'লেই তাৰপৰা তাত মেৰাপানীত গৈ ৰখি আছেগৈ। এয়া বৰহোলা বজাৰ দেওবৰীয়া বজাৰ আকৌ সিফালে যাবগৈ নোৱাৰি নি আৰু বেলেগ ৰাস্তা নাই নি সিফালে ভাল আছে এইফালে আকৌ বজাৰ হৈ আছে না নহ'লে বন্ধ হৈ আছে। টকা হিচাপ তেলটো ভাল ন তাৰপৰা ৰাইডটো ষ্টাৰ্ট কৰিম আৰু একদম মেৰাপানী ভাই ষ্টাৰ্ট কৰিম তাতে লগ পাম গৈছোঁ মোক হা এতিয়া আমি গৈ আছোঁ তাৰপৰা লগৰবিলাক লগেই পোৱাকৈ নাই কেইটা মোৰ মানুহ সেইকাৰণে ফটো গৈ আছোঁ এতিয়া और तू ही मेरे दिल की रज़ा है तेरे बिना दिल भी खफा है तेरी आँखों
গাইছ দৰাং পাই গ'লেই এতিয়া চাহজক দৈয়াং পালোহি গাইছ দৈয়াঙৰ পৰা যাবলৈ লৈছোঁ এতিয়া পাটনাৰ হ'ব ভিডিঅ' বনা গাইছ আমি পাই গ'লো এতিয়া কি দৈয়াং মই নিজেই নাজানো মই 9 মাহৰ মূৰত ষ্টাৰ্ট কৰিছোঁ তোমাৰ চেনেলটোৰ নাম কৈ দিয়া দা স্মল এক্সট্ৰিম জিঅ'থি ভাল লাগিলে লগ পাই নাইচ টু মিট ইউ মানে তোমাৰ আমি গৈ থাকোঁ পেটুৱাই মেটছিলে নহয় নহ'লে গাঁওখনে খাই এখন মোৰ এখন আৰু মাছটি বেয়া আছিল বামি এইটো খাটা মাছ অকণমান পাব লাগে দাঁতিতে বামি বোলা কামোৰে মানে ৱাটাৰ টেষ্ট অকণমান কৰি দেখাইছোঁ আপোনাক এইটো কেইটকা বুকিং কৰে আকৌ মিউজিয়ামত পামগৈ গাইছ বেয়া নালাগে আমি আহি পাই গ'লো কি বুলি কয় নগাবাত তিনিআলি পালোহি আৰু কি বুলি কয় ভাগৰ লাগিছে গোটেই এতিয়া ব্লগটো এইখিনি এণ্ডিং কৰিছোঁ গাইছ যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব তেতিয়া আৰু ভাল লাগিব আৰু নেক্সট ব্লগ আৰু ধামাকা আহিব তেতিয়া